নমস্কাৰ আবুৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি কোনোবা নতুনকৈ চাইছে আজি ভিডিঅ'টো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে মই দেখুৱাম এটা হোৱাইটত যোৰা, খুব ধুনীয়া যোৰা হয়। এইটো মন্দিৰত যোৱাৰ কাৰণেও খুব ধুনীয়া হয়। তো এইটো হোৱাইটত পিংক কালাৰৰ খুটাৰে কাম কৰা থাকিব। এইটো খুব ধুনীয়া যোৰা হয়। এইটো নতুনকৈ আহিছে এইটো ডিজাইন। এনেকুৱা অল বডি এনেকুৱা সৰু সৰু বুটা থাকিব, এনেকুৱা পিংক কালাৰৰ আৰু আঁচলটো হ'ব এনেকুৱা খুব ধুনীয়া যোৰা হয়। এইটো এচি কটনৰ হয়। এইবিলাক হ'ব চাদৰৰ চাইড পাৰিবিলাক এনেকুৱা ওচৰৰ পৰা দেখুৱাই দিছোঁ। এনেকুৱা আঁচলটো এনেকুৱা আৰু মেখেলাখন হ'ব এনেকুৱা, এইখন হ'ব মেখেলা। এনেকুৱা কাম থাকিব, খুব ধুনীয়া যোৰা হয়। এইটো কাপোৰটো ভাল কাপোৰ হয়, খুব ভাল হয়, চফ্ট কাপোৰ। আৰু এইটো হ'ব ব্লাউজৰ পিচ, এনেকুৱা হয় ব্লাউজৰ পিচটো। হাতত এনেকুৱা ডাঙৰ এটা পাৰি থাকিব এনেকুৱা। তো এইটোৰ প্ৰাইচটো হ'ব আপোনাৰ 580 টকা, মাত্ৰ 580, 580 টকা। যদি আপোনালোকক লাগে ল'ব পাৰে, শ্বিপিংটো সম্পূৰ্ণ ফ্ৰী হ'ব। এইটোৰ আৰু এটা কালাৰ আহিব, এইটো চাওক, এইটো খুব ধুনীয়া কালাৰ হয়। এইটো মেহেন্দি গ্ৰীণ কালাৰত আছে কামটো অলৰেডি। এইটো চাওক, এখন চাদৰখন এনেকুৱা চাওক, অলৰেডি এনেকুৱা বুটা আছে মেহেন্দি গ্ৰীণত। এইটো আঁচলটো এনেকুৱা হ'ব, এইটো হ'ব আঁচলটো এনেকুৱা অল বডি। আৰু এইবিলাক হ'ব চাদৰৰ চাইড পাৰিবিলাক এনেকুৱা আৰু এখন হ'ব মেখেলাখন, এখন মেখেলা হ'ব আৰু এইটো হ'ব ব্লাউজৰ পিচ। এইটো ব্লাউজ পিচ, হাতত এনেকুৱা পাৰি থাকিব ডাঙৰকৈ, মাত্ৰ 580, 580 টকা। যদি আপোনালোকৰ কাপোৰযোৰ ভাল লাগিছে, ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে এটা স্ক্ৰীনশ্বট ল'ব আৰু মোৰ লগত যোগাযোগ কৰিব। যোগাযোগৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিছোঁ। এই নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব পাৰে অথবা কলো কৰিব পাৰে। তো আৰু এইবাৰ দেখুৱাম, চাওক, এইটো কালাৰিঙত আহিব। কালাৰিং এইবিলাক এচি কটনৰ হয়, খুব ধুনীয়া যোৰা হয়। এইবিলাক ৰাফ ইউজ কৰিব পৰা যোৰা হয়, য'তে ত'তে গ'লে পিন্ধি যাব পৰা যোৰা। আগতে মই এনেকুৱা যোৰা দেখাইছিলোঁ, ফুলবিলাক অলপ বেলেগ বেলেগ ডিজাইনৰ আছিল, খুব ধুনীয়া যোৰা, বহুতে পচন্দ কৰিছিল। এনেকুৱা চাই লওক, বিচাৰি আছিল, আকৌ আহিছে এইবাৰ, আকৌ বহুত দিনৰ মূৰত চেম যোৰা। ফুলবিলাক অলপ বেলেগ বেলেগ ডিজাইনত আহে, চাই লওক। এইবিলাক হ'ব চাদৰৰ চাইড পাৰিবিলাক এনেকুৱা। এখন চাদৰ, আঁচলটো এনেকুৱা, এখন চাদৰখন আৰু এইখন হ'ব মেখেলাখন। খুব ধুনীয়া যোৰা এইটো, এনেকুৱা মেখেলা হ'ব। আৰু এইটো হ'ব ব্লাউজৰ পিচ, এনেকুৱা উকা হ'ব, হাতত এনেকুৱা এটা পাৰি থাকিব এনেকুৱা। এইটোৰ প্ৰাইচ হ'ব মাত্ৰ 550 টকা। একেবাৰে কম দামত দি আছোঁ, মাত্ৰ 550 টকাত। খুব ধুনীয়া যোৰা, শ্বিপিং সম্পূৰ্ণ ফ্ৰী হ'ব। এইবাৰ চাওক, এইটো আহিব বটল গ্ৰীণ কালাৰত, ভালদৰে খুলি দেখুৱাই আছোঁ ন। এইটো চাওক, এইখন হ'ব চাদৰখন। এইটো আঁচলটো এনেকুৱা হ'ব, এনেকুৱা, আৰু অল বডি এনেকুৱা থাকিব, এনেকুৱা কাম থাকিব। বটল গ্ৰীণত পাৰ্পল আৰু গল্ডেন কালাৰৰ গুণাৰে কাম কৰা আছে। এইবিলাক চাদৰৰ চাইড পাৰিবিলাক খুব ধুনীয়া ডিজাইন হয়। এইখন চাদৰ আৰু এইখন হ'ব ইয়াৰ মেখেলাখন এনেকুৱা। এইটো চাওক, এখন মেখেলা আৰু এইটো ব্লাউজ পিচ
এনেকুৱা হ'ব ব্লাউজৰ পিচ, হাতত এনেকুৱা এটা পাৰি থাকিব এনেকুৱা। ইয়াৰ দামটো মাত্ৰ 550 টকা, 550। ইয়াৰ আৰু এটা কালাৰ আহিব, এইটো চাওক, এইটো হ'ব পাৰ্পল কালাৰত, ব্লেক ফুটা আৰু গোল্ডেন গুণাৰে কাম কৰা আছে। এইটো হ'ব আঁচলটো, এনেকুৱা খুব ধুনীয়া কালাৰ হয় এইটো, অলবডি এনেকুৱা কাম থাকিব। আৰু এইবিলাক হ'ব চাদৰৰ চাইড পাৰ্ট, এইবিলাক এখন চাদৰ মেখেলাখন হ'ব এনেকুৱা, এনেকুৱা কাম থাকিব। এইটো হ'ব ব্লাউজ পিচ, এনেকুৱা। এইটোৰ প্ৰাইচটো হ'ব 550 টকা, মাত্ৰ 550 টকা। এইটো চাওক মেহেন্দি গ্ৰীণটো, খুব ধুনীয়া কালাৰ। এইটো কালাৰো বহুতে পচন্দ কৰে, আগতে বহুতে বিচাৰিছিল, তেতিয়া এই মালটো আহি পোৱা নাছিল, এতিয়া আকৌ নতুনকৈ আহিছে। এইটো চাওক, খুব ধুনীয়া কালাৰ, এইটো চাওক, এনেকুৱা এখন চাদৰখন। আৰু এইবিলাক চাদৰৰ চাইড পাৰ্ট, এইবিলাক মেখেলাখন এনেকুৱা হ'ব। আৰু এইটো হ'ব ব্লাউজৰ পিচ, এনেকুৱা হাতত এনেকুৱা এটা পাৰি থাকিব, এনেকুৱা। এইটো দামটো মাত্ৰ 550 টকা, শ্বিপিং সম্পূৰ্ণ ফ্ৰী হ'ব। আৰু এটা এইটো চাওক, এইটো পেৰট গ্ৰীণ কালাৰত, খুলি নেদেখাওঁ, ছেম হ'ব, ফুলৰ ডিজাইনটো অলপ বেলেগ আছে, বাকী ছেম হ'ব। এইটো পেৰট গ্ৰীণ কালাৰত আহিব, দামটো ছেম হ'ব 550 টকা। এইবাৰ চাওক এইযোৰ, এনেকুৱা যোৰাও মই আনিছিলোঁ কেইদিনমান আগত, বহুতে পচন্দ কৰিছিল, বহুত লৈছিল, এতিয়া আকৌ আহিছে চাওক, তেতিয়া দিব পৰা নাছিলোঁ বহুতকে। এইটো চাওক, খুব ধুনীয়া কালাৰৰ হয়, একেবাৰে লাইট কালাৰ, হোৱাইট আৰু গোল্ডেন সূতাৰে কাম কৰা আছে। এইটো আঁচলটো হয়, এইখন চাদৰখন হয়, এইটো স্লেব কটনত আহিব, এনেকুৱা চাই লওক, কালাৰটো খুব ধুনীয়া হয়। এইটো আঁচলটো এনেকুৱা, আৰু এইবিলাক হ'ব চাদৰৰ চাইড পাৰ্টবিলাক, এনেকুৱা চব এনেকুৱা। এইটো মই একেবাৰে কম দামত দিছোঁ আজি, চাই লওক। এইখন মেখেলাখন পূৰা ওপৰলৈকে এনেকুৱা কাম আছে, ওপৰলৈকে চব এনেকুৱা। মেখেলা, এইটো হ'ব ব্লাউজৰ পিচ, এইটো হ'ব ব্লাউজৰ পিচ, হাতত এনেকুৱা এটা পাৰি থাকিব, এনেকুৱা চাওক। ইয়াৰো দামটো হ'ব মাত্ৰ 550 টকা, একেবাৰে কম দামত দিছোঁ মই, মাত্ৰ 550 টকা, লাগিলে ল'ব পাৰে। এইটো চাওক, এইটো আহিব এনেকুৱা কালাৰত, খুব ধুনীয়া কালাৰ হয়, এইটো ডিজাইনটো ছেম হয়, লাগিলে যোগাযোগ কৰিব। 550 টকাত, মাত্ৰ 550 টকাত। আৰু আছে ইয়াৰ, এইটো চাওক, এইটো হোৱাইটত আহিব, স্কাই ব্লু আৰু গোল্ডেন কালাৰৰ সূতাৰে কাম কৰা আছে, প্ৰাইচটো ছেম হ'ব, মাত্ৰ 550 টকা। এইটো চাওক পাৰ্পল কালাৰত আহিব, এইটো ফুলৰ ডিজাইনটো অলপমান বেলেগ হয়, মই খুলি দেখুৱাই আছোঁ আপোনালোকক। অলবডি এনেকুৱা আছে, এনেকুৱা ডিজাইনত কাম থাকিব। এইটো হ'ব আঁচলটো, এনেকুৱা। এইবিলাক চাদৰৰ চাইড পাৰ্ট, এইবিলাক এনেকুৱা। আৰু এইখন হ'ব মেখেলাখন, এনেকুৱা কাম থাকিব, এইখন হ'ব মেখেলা, এনেকুৱা। আৰু এইটো হ'ব ব্লাউজৰ পিচ, ব্লাউজৰ পিচৰ হাতত এটা পাৰি থাকিব। এইটোৰো দামটো হ'ব মাত্ৰ 550 টকাত। যদি আপোনালোকৰ এইবিলাক কাপোৰ ভাল লাগিছে, ল'ব বিচাৰে ল'ব পাৰিব। আৰু ভিডিঅ'টো এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।